যে আজি যদি আমাৰ অসমৰ ভিতৰতে কওক বা সমগ্ৰ ভাৰত ভিতৰতে কওক, গণতান্ত্ৰিক আৰু লোকতান্ত্ৰিক মূল্যৰ ওপৰত বিজেপি এটা প্ৰহাৰ কৰি আছে। আৰু মই ভাবো যদি দেশৰ ভিতৰত গণতন্ত্ৰ জীয়াই নাথাকে, যদি দেশৰ ভিতৰত লোকতন্ত্ৰ জীয়াই নাথাকে, তেতিয়া সাধাৰণ মানুহৰ উন্নয়ন হোৱাটো যথেষ্ট জটিল। উন্নয়ন হ'ব, কিন্তু আটাইতকৈ ধনী মানুহৰ উন্নয়ন হ'ব, তেওঁলোকে আৰু ধনী হ'ব। কিন্তু সাধাৰণ শ্ৰেণীৰ মানুহে যদি বাস্তৱভাৱে নিজৰ নৈতিক অধিকাৰ বিচাৰে, নিজৰ বাস্তৱিক উন্নয়ন হোৱাটো বিচাৰে, তেতিয়া গণতন্ত্ৰই জীয়াই ৰাখিব লাগিব। আৰু গণতন্ত্ৰত প্ৰতিবাদী কণ্ঠ শুনাটো যথেষ্ট শক্তিশালী। কিন্তু আজি আমি অসমত দেখিছো যে ছাত্ৰসকলে কাৰ বিৰোধে মাত মাতিব নোৱাৰে, 144 লগাই দিছে। দিল্লীত আমি দেখা পাইছো যে এজন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জেললৈ পঠাই দিছে, কংগ্ৰেছ দলৰ একাউণ্টবোৰ ফ্ৰিজ কৰি দিছে, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী পদত্যাগ কৰি তেওঁলোকৰ জেল, বিভিন্ন এনেকুৱা ধৰণৰ আজি ইনকাম টেক্স ইডি আজি বিজেপিয়ে ব্লেকমেইল হিচাপে ব্লেকমেইল কৰিবলৈ আজি ইডি আৰু ইনকাম টেক্সক ব্যৱহাৰ কৰিছে। তো যেতিয়ালৈকে ডেমক্ৰেচি নাথাকে তো ডেভেলপমেণ্ট হ'ব নোৱাৰে। ন' ডেমক্ৰেচি ন' ডেভেলপমেণ্ট। তো সেইকাৰণে আজি অসমৰ ভিতৰতো আশা কৰ্মীখিনি যে তেওঁলোক আমি কথাখিনি কৈছো, আজি আমাৰ যিমানবোৰ ভেঞ্চাৰ স্কুল আছে, ভেঞ্চাৰ স্কুল হৈ আমি মাত মাতি আছো। আমাৰ যিমানবোৰ আমাৰ বাগানৰ মালিক পলাইছে, বাগানৰ মানুহবোৰে আজি ভালকে তেওঁলোকৰ PF পোৱা নাই, দৰমহা পোৱা নাই, সেয়ালৈ আমি মাত মাতি আছো। কিন্তু চৰকাৰে শুনা নাই। চৰকাৰে লাহে লাহে গণতন্ত্ৰ পৰিৱেশ শেষ কৰি অহংকাৰী হৈ গৈছে। তো সেইকাৰণে এই নিৰ্বাচনটো যদি বাস্তৱিকভাৱে আমি উন্নয়ন কৰিব লাগে বা উন্নয়ন হোৱাটো বিচাৰো সামাজিক আৰু সাধাৰণ মানুহৰ, তেতিয়া আমি গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব। এই নিৰ্বাচনটো গণতন্ত্ৰ ৰক্ষা কৰাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ সময়। পাতি আছো ভেঞ্চাৰ স্কুলৰ, তেওঁলোকে পাতি আছে জয়। আমি পাতি আছো যে আমাৰ শিক্ষকসকল আজি আত্মহত্যা কৰিবলৈ বাধ্য, এইখিনি কথা তেওঁলোকে নকয়। আমি কৈ আছো যে বাগানৰ মানুহখিনিয়ে আজি তেওঁলোকে ভাত খাবলৈ পইচা নাই, তেওঁলোকৰ আজি যেতিয়া CSP লৈ যায় তাতে 10 টকা তেওঁলোকে কাটা যায়, তেওঁলোকৰ এইখিনি কথা মাত নামাতে। আমি কৈ আছো যে আমি প্ৰথম যেতিয়া আমাৰ এলায়েন্সৰ চৰকাৰ গঠন হ'ব, আমি প্ৰথম মিটিঙতে আমি আইন বাতিল কৰিম, তেওঁলোকে এইখিনি কথা পতা নাই। আমি কৈছো যে আমি এইখন চৰকাৰ এতিয়া লাহে লাহে চৰকাৰী কলেজ বন্ধ কৰিবলৈ আহিছে, এইখিনি কথা তেওঁলোকে পতা নাই। তো আমি বাস্তৱিক মাটিৰ লগত জড়িত হৈ থকা কথাখিনি পাতি আছো, আৰু সেইকাৰণে ৰাইজে আমাক জিকাব।